হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ সকলোৰে? ভালে আছে নিশ্চয়। মই সংগীতাই মোৰ সংগীতাছ কিটচেন এণ্ড গাৰ্ডেনিঙলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই বহু দিনৰ মূৰত আপোনালোকৰ বাবে এটা ভিডিঅ' লৈ আহিছোঁ কচু পাতত দিয়া। সকলোৱে জানেই নিশ্চয় কেনেদৰে কচু পাতত দিব লাগে, হ'লেও মই আজি কচুৰ লগতে আন বেলেগ শাকো দি পাতত দিছোঁ আৰু খাই বহুত টেষ্টি লাগিছিল। ভাবিলোঁ আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ ভিডিঅ'টো। যদি মোৰ এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো যিসকল নতুন, যাতে আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে লগালগ পায়। আৰু ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি আৰু অলটো টিপি দিব, তেতিয়া সকলো ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে লগালগ পাব। গতিকে আহকচোন ভিডিঅ'টো এবাৰ চাই লওঁ। কলপাতখন ভালদৰে ইলুটি শিলুটি কৰি সেকি ল'ব, অকণমান লেৰেলাই ল'ব। তাৰ পাছত তাত টাৱাখন অকণমান গৰম হ'বলৈ দি কলপাতখন মাজে মাজে দুফাল কৰি লৈ এনেদৰে দি দিছোঁ, ইখনৰ ওপৰত সিখন জাপি দিছোঁ। আৰু ইয়াত আমি কি শাক দিছোঁ চাই লওঁ। মচুন্দৰী পাত কেইখিলামান আছে কচুৰ লগতে, আৰু অমৰা কুমলীয়া আগ ল'ব পাৰে, আৰু মধুসোলেং আগ কেইটামান, এইখিনি আমি দিছোঁ। যিহেতু কচুৰ লগত টেঙাটো ভাল লাগে, সেইবাবে আমি মধুসোলেং টেঙাটো দিছোঁ, আৰু মচুন্দৰীটো অকণমান টেঙা ভাৱ নিচিনা লাগে। আৰু লগতে মানিমুনি পাত কেইখিলামানো দি দিছোঁ, পেটৰ কাৰণেও বহুত ভাল। আৰু নহৰু কেইফুটামান 10 ফুটামান দি দিছোঁ, আৰু কেঁচা জলকীয়া 3টামান ফালি দিছোঁ। বেছি খালে বেছি দিব পাৰে জলকীয়া, আৰু নিমখ সোৱাদ অনুযায়ী। আৰু মিঠাতেল 1 চামুচমান দি দিছোঁ। মিঠাতেলটো স্কিপো কৰিব পাৰে, পাছত দিবও পাৰে, যেতিয়া হৈ যায় সিজি যায় তেতিয়া। মই এতিয়াই দি দিছোঁ। আৰু নিমখখিনি ভালদৰে মিহলি কৰি কলপাতখিলা ভালদৰে নুৰিয়াই গাঁঠি দি ল'ম। কলপাতৰ যিডাল ঠাৰিডাল কাটি লৈছিলোঁ সেইডালেৰে। আৰু যিখন টাৱাখন আমি গৰম কৰি ৰাখিছিলোঁ, তাত এই নুৰিয়াই থোৱা কচুখিনি আমি তাত দি দিম, আৰু ভালদৰে ঢাক খোৱা এটা বাচনেৰে ঢাকি দিব, যাতে ভালদৰে ঢাক খাই থাকে, তেতিয়া ধুনীয়াকৈ সিজিব। আৰু এনেদৰে 15 মিনিটমান ৰখাৰ পাছত ইলুটি শিলুটি কৰি থাকিব। এইটো 15 মিনিটমান ৰাখি আমি বন্ধ কৰিয়ে দিব পাৰিম, হৈয়ে যাব। এই ছাইডটোতো ধুনীয়াকৈ সিজিলেই, আমি ইটো ছাইডটো সিজিবৰ বাবে আমি থৈ দিছোঁ। আৰু এইখিনি আমাৰ 15 মিনিটমানৰ পাছত আমাৰ সিজিয়ে গৈছে। আহকচোন আমি এইখিনি খুলি চাওঁ কেনেকুৱা হৈছে। কলপাতৰ এই পোৰা গোন্ধটোতো বহুতেই ভাল লাগে, আৰু কলপাতখন খুলি দিওঁতেই ইমান ধুনীয়া চেণ্ট এটা ওলাইছে, ক'বই নালাগে আৰু কিমান ধুনীয়া গোন্ধাইছে। সকলোৱে চাগে জানেই যোনে যোনে খাইছে। এইখিনি আমাৰ ধুনীয়াকৈ সিজিছে যেন লাগিছে দেখি পেলাই। ধুনীয়াকৈ এয়া সিজি গৈছে। মই আপোনাক চামুচখনেৰে এটুকুৰা ভাঙি দেখাম, ইমান ধুনীয়াকৈ সিজি গৈছে। এয়া আমাৰ ৰেডি হৈ গ'ল কচু পাতত দিয়া। আৰু এটা কথা ক'ম বুলি ভাবিছোঁ, আপোনালোকে নেমুৰ চৰবত কৰাৰ পাছত নেমুৰ বাকলিবিলাক কি কৰে বাৰু? মই অৱশ্যে পেলাই নিদিওঁ সেইবিলাক। মই এনেদৰে ৰৈ যোৱা নেমুৰ বাকলিবিলাক এনেকুৱা জাৰ এটাত পানী লৈ লওঁ, আৰু গোটেই নেমুৰ বাকলিবিলাক সদায় দি থৈ যাওঁ যিমানবোৰ হয়। আজিকালি আমি চবেই যিহেতু ফুলৰ যত্ন লওঁৱেই, পানী দিবলগীয়া হয়েই, এনেই নৰ্মেল পানীখিনি দিয়াতকৈ আমি এনেদৰে পানী দিব পাৰোঁ, যে পানী 1 বাল্টিঙত ল'লে তাৰ ইয়াৰ 1 গ্লাছমান পানী যদি আমি তাত মিক্স কৰি লওঁ, তেনেহ'লে গছৰ গুৰিটো অকণমান ভাল হয়, সাৰ পানী পায়। এচিডিক চইল যিহেতু বহুত গছে ভালেই পায়, গতিকে ইয়াৰ নেমু তিয়াই থোৱা পানীৰ ৰস অকণমান তাৰ পানীৰ লগত মিক্স কৰি দিলে ভাল হয়। বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো, ইমানতে সামৰণি মাৰোঁ বুলি ভাবিছোঁ। আৰু যদি মোৰ এই ভিডিঅ'টো আপোনালোকৰ চাই ভাল লাগিল, তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো টিপি অলটো প্ৰেছ কৰি দিব, যাতে আহিবলগীয়া সকলো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। ধন্যবাদ।